মংগোলিয়ান অঞ্চলৰ ৰাইজ বিজনী অঞ্চলৰ ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ৰংজালী বৈশাগুৰ গাহাম হামলাইনাই মই সকলোকে দিছোঁ আৰু লগতে আজিৰ সময়ত আমি সকলো উপলব্ধি কৰিছোঁ যে বড়োলেণ্ড অঞ্চলত শান্তি কিমান প্ৰয়োজন আছিলে। এই শান্তিৰ যিটো ইম্পেক্ট, শান্তিৰ যিটো প্ৰভাৱ আজি সকলো আমি ফিল কৰিছোঁ যে বড়োলেণ্ডৰ ইমূৰে সিমূৰে খুব মানুহবিলাকে উৎফুল্লিত হৈ মুক্ত মনেৰে এইবাৰ ৰংজালী বৈশাগু ৰঙালী বিহু উদযাপন কৰিছে, বিচুৱা উদযাপন কৰিছে আৰু আমাৰ মাজত যিটো মৰম আদান প্ৰদান কৰা, সন্মান শ্ৰদ্ধা আৰু সমাজখন একতাৰ অনাজৰিৰে বান্ধিবলৈ এইবাৰৰ ৰঙালী বিহুৱে ৰংজালী বৈশাগুৱে যথেষ্ট অৱদান যোগাইছে, মই এইটো আজি বিশ্বাস কৰিছোঁ। গতিকে অনাগত দিনত এই শান্তি আৰু বিটিয়াৰটো সদায় শান্তি হৈ থাকক, এইটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠী সকলো ওলাই আহিছে নিজৰ জাতীয় উৎসৱটো পালন কৰিবলৈ, নিজৰ সমাজখন সঠিক পথত আগুৱাই নিবলৈ, তেনেকুৱা সদায় আগবাঢ়ি আহক এইটোকে কামনা কৰিছোঁ। আৰু ৰঙালী বিহুৰ সময়ত আমি যিহেতু আমাৰ পৰম্পৰাগতভাৱে জ্যেষ্ঠসকলক আমি সন্মান জনাওঁ, আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সকলো জ্যেষ্ঠলৈ মই সেৱা আগবঢ়াইছোঁ। মোৰ বন্ধু আৰু কনিষ্ঠসকলক মই মৰম যাচিছোঁ আৰু আশা ৰাখিছোঁ যে ৰঙালী বিহুৱে সঁচাকৈ বড়োলেণ্ড অঞ্চলৰ কাৰণে এটা ইতিবাচক এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু কৰিব। আৰু অনাগত দিনত এই বড়োলেণ্ডখন আগুৱাই নিয়াৰ কাৰণে BTR চৰকাৰখন আৰু আমাৰ ৰাজনৈতিক দলবোৰে আমি কাম কৰি আগুৱাই যাম।